হে গাইজ আজি এনে এখন স্কুললৈ গৈ আছোঁ যিখন স্কুল আমাৰ দৰঙতে নহয় অসমৰ ভিতৰতো বহুত ভাল স্কুল হয় চৰকাৰী স্কুল সেইখন আৰু সেই স্কুলখন হৈছে টেঙাবাৰী প্ৰাথমিক বিদ্যালয় আৰু সেই স্কুলখনলৈ গৈ আছোঁ মই ভিনদেউ আৰু লগতে ভাগিনে সেই টেঙাবাৰী যি চৰকাৰী স্কুল সেই চৰকাৰী স্কুলখনত পঢ়ে আৰু তালৈ গৈ আছোঁ আৰু ইহঁতৰ আমাৰ ভাগিনহঁতৰ গুণোৎসৱ আৰম্ভ হৈছিল আৰু এই ভিডিঅ'টো গুণোৎসৱৰ আগৰ ভিডিঅ' আছিল কিন্তু মই অলপ লেটকৈ আপলোড কৰিলোঁ আৰু গাইজ ভিডিঅ'টো চাই থাকিলে হ'ল আৰু যিসকল লোকে এই ভিডিঅ'টোত নতুনকৈ আহিছে বা মোৰ চেনেলটো নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু লগতে ভিডিঅ'বোৰ যাতে চাই থাকে তাকে মই আপোনালোকক জনাই দিলোঁ গাইজ আৰু বেছি দূৰ নাই আমি স্কুলখন পাই যাম এতিয়া ইয়াৰ পৰা 2 মিনিট লাগিব আমি ইফালে ভিতৰতে সোমাই আহিলোঁ আৰু ইফালে মেইন ৰাস্তাইদি গ'লে যাব পাৰি কিন্তু আমি ইফালে ভিতৰতে সোমাই আহিলোঁ তো বলক তাৰ ওচৰলৈ যাম সেই স্কুলখনলৈ এইটো ৰাস্তাতে আহিব লাগে বৰ্তমান গৈ আছোঁ আৰু চাওক গছ গছনি আৰু গাইজ যিহেতু মই এই ভিডিঅ'টো গুণোৎসৱৰ এদিন আগতে এই ভিডিঅ'টো বনাইছিলোঁ আৰু মই ভিডিঅ' বনোৱাৰ নেক্সট দিনাই ইয়াত গুণোৎসৱ আৰম্ভ হৈছিল আৰু চাওক এইখনে হৈছে স্কুল টেঙাবাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত 1975 চনত স্থাপন কৰা হৈছিল এই স্কুলখন আৰু চাওক ধুনীয়াকৈ গুণোৎসৱৰ যি বেনাৰ সেই বেনাৰখন মাৰি দিছে ইয়াত বিদ্যালয়ৰ নাম টেঙাবাৰী প্ৰাথমিক বিদ্যালয় আৰু শিক্ষা বিভাগ এনে কিবা কিবি লেখা আছে ইয়াত আৰু এই চাওক কি ধুনীয়া স্কুল এইখন চাৰিওফালে চাওক এই স্কুলখনৰ এটা সকলোতকৈ ভাল গুণ ক'বলৈ গ'লে বা ভাল এটা অভ্যাস ক'বলৈ গ'লে এইটোৱে যে তেওঁলোকে স্কুলত সোমাই তেওঁলোকে ধুনীয়াকৈ বেগ চেগ নিজৰ ৰুমত থৈ কিনে তেওঁলোকে যি স্কুলখনৰ যি চাৰিওকাষে ধুনীয়াকৈ চাফ চিকুণ কৰে স্বচ্ছতাটো ৰাখি ফুৰে আৰু এইটো চাওক এইটো হৈছে টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সৰস্বতী মাৰ মন্দিৰ এইটোত ল'ৰা ছোৱালীসকলে ধূপ জ্বলাই চাকি জ্বলাই লগতে প্ৰাৰ্থনা কৰে বঢ়িয়া এই স্কুলৰ ওচৰতে মন্দিৰটো গাইজ এয়া চাওক মোৰ ভাগিন আৰু ভাগিনৰ এইটো বান্ধৱী হৈছে হেল্ল' তাই লাজ কৰিছে গাইজ তেওঁলোকে চাওক এই হাতত বান্ধি লৈ চাফ কৰিছে আৰু এইবিলাক চাওক ল'ৰাবোৰেও চাফ চিকুণ কৰিছে ধুনীয়া পৰিৱেশ মানে এনে চৰকাৰী স্কুল আচলতে আজিকালি বহুত কম দেখা পোৱা যায় কিন্তু এই যি টেঙাবাৰী প্ৰাথমিক যি বিদ্যালয় চৰকাৰী স্কুলখন এই স্কুলখনৰ এই পৰিৱেশ দেখি বহুত ভাল লাগিল গাইজ চাওক গাইজ কিদৰে ধুনীয়াকৈ এইবোৰ সাৰি আছে চাওক ধুনীয়াকৈ চাফ চিকুণ ৰাখি আছে আৰু গাইজ এই বিদ্যালয়খনে বহুতকেইটা এৱাৰ্ড লাভ কৰিছে স্বচ্ছতাৰ ওপৰতো বহুতকেইটা এৱাৰ্ড লাভ কৰিছে আৰু এই স্কুলখনত শিক্ষকসকলে কোৱা মতে বছৰত যেতিয়া এডমিশ্যন হয় তেতিয়া প্ৰায় 200ৰো অধিক ল'ৰা ছোৱালী ইয়াত এডমিশ্যন লয় চাওক না ল'ৰা সকলোৱে কেনেদৰে চাওক কি ফূৰ্তি কৰিছে মোৰ যি ব্লগ বনাইছিলোঁ আৰু তেওঁলোকে ওচৰত আহিছে কি নাম সুধিছে চেনেলটোত মই কৈ দিলোঁ কৌশিক ব্লগ বুলি আৰু বহুত ভাল লাগিছে তেওঁলোকৰ ধন্যবাদ ধুনীয়া চাওক গাইজ কি ধুনীয়াকৈ ইয়াত ছোৱালীবিলাকে সাৰি দিছে আৰু এই ল'ৰাটোৱে ধুনীয়াকৈ জাবৰবিলাক বস্তাত ভৰাইছে পেলাবলৈ ধুনীয়া দেখক আৰু গাইজ এইটো হৈছে 5ৰ ক্লাছ আৰু ইয়াত লেখা আছে ভাৰতৰত্ন ডক্টৰ APJ আব্দুল কালাম আৰু এইবিলাক চাওক সংস্কৃতি আমাৰ অসমৰ সংস্কৃতি চাওক সত্ৰীয়া নৃত্য লয় বিহু নৃত্য বড়ো নৃত্য সকলো আৰু গাইজ চাওক এইটো আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু ইয়াতে ধুনীয়াকৈ লেখা আছে স্বচ্ছতাৰ দিশে এখোজ লগতে আছে স্বচ্ছ ভাৰত এয়া চাওক ডাষ্টবিনত কেনেদৰে জাবৰবিলাক পেলাই দিছে ইয়াত ধুনীয়াকৈ দেখাই আছে আৰু নেমদাৱত কনষ্ট্ৰাকশ্যন অফ দ্য নেশ্যনেল ক্লাছ ৰুম টেঙাবাৰী LP স্কুল এনেকৈ লেখা আছে ইয়াত বহুতখিনি স্কুলৰ বিষয়ে লেখা আছে ইয়াত তো বলক ভিতৰলৈ সোমাই যাওঁ আৰু এয়া চাওক ধুনীয়াকৈ বঢ়িয়াকৈ ইয়াত লেখা আছে এইবিলাক সূত্ৰবিলাক আছে গণিতৰ কিবা কিবি আছে লেখা ইয়াত ধুনীয়া এয়া ৰুম
আৰু গাইজ লক্ষ্মীনাথ বেজবৰুৱা কক্ষ হৈছে এইটো। আমি যাই আছোঁ তৃতীয় শ্ৰেণীৰ জ্যোতিপ্ৰসাদ আগৰৱালা কক্ষ। আৰু এয়া চাওক মই ভিতৰত সোমাইছোঁ। এয়া আমাৰ মাইনা কিবা কি আছে। বাবু তই ক'ত বহিছা? তই ক'ত বহিছা? এতে নহয়। টেঙামাৰী প্ৰাথমিক বিদ্যালয় ৰূপালী জয়ন্তী। আৰু দোস্ত এয়া চাওক জলপাই গছ। জলপাই লাগা নাই তো ভাইটিয়া? জলপাই লাগছি নে নাই? এতে লাগা নাই। অঁ এইবাৰ লাগিবহে। আৰু শিলিখা গাইজ বলক এতিয়া প্ৰাৰ্থনা কৰিব। সেই প্ৰাৰ্থনা আমি এইখিনি চাই লওঁ। আৰু এই টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ যি প্ৰাৰ্থনা কৰাৰ নীতি নিয়ম বহুত ধুনীয়া, আপোনালোকে চালে গম পাব। মই বহুত ভাল পাইছোঁ। বহুতখিনি সময় লয় কিন্তু বহুত ধুনীয়া ইয়াত প্ৰাৰ্থনা কৰা, ব্যায়াম কৰা সকলোখিনি আছে। আপোনালোকে ভালদৰে চালে হ'ল। আৰু ইয়াত শিক্ষকসকলে ধুনীয়াকৈ লাইন কৰা, ইয়াত ল'ৰা ছোৱালীসকলক প্ৰাৰ্থনা কৰাবলৈ সাজু কৰাই আছে। ধুনীয়াকৈ চাওক কেনে ধুনীয়াকৈ পৰিপাটিকৈ এইদৰে লাইন আছে ল'ৰা ছোৱালীসকলে, ছাত্ৰ ছাত্ৰীসকলে ইয়াত। আৰু এতিয়া খন্তেক পিছতে এওঁলোকে ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব। চাওক আজি 2022 চনৰ ইংৰাজী মে' মাহৰ 11 তাৰিখ আৰু অসমীয়াৰ বহাগ মাহৰ 27 তাৰিখ এতিয়া কৃষিমতীয়া প্ৰাৰ্থনা পৰিচালনা কৰিব।